তথাপিতো চৰাইদেউ আৰু শিৱসাগৰত আহি পেলাই যদি সেই ঠাইবিলাক যদি চাই নাযাওঁ এবাৰ এনেকৈ আমি বৰলখিমপুৰৰ পৰা শিৱসাগৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। আমাৰ লগত আছে বহুকেইজন সহপাঠী আৰু আমি এনেকৈ গৈ আছোঁ। মাজে সময়ে আমি কোনোবাখিনিত হাঁহি মাতিৰে গীত মাতেৰে আমি আৰম্ভণি কৰিছোঁ গান। কোনোবাখিনিত হয়তো আমাৰ কাম ওলাইছে আৰু কোনোবা ঠাইত আমি গৈ ৰৈছোঁগৈ চাহ খাম বুলি। এনেকৈ আমি হাঁহি ধেমালি কৰি আহি থাকোঁতে আমি হঠাৎ পাই গ'লোঁ সি ব্ৰহ্মপুত্ৰ আৰু বগীবিল। ব্ৰহ্মপুত্ৰ আৰু বগীবিলৰ ওপৰত ৰৈ জানো আমাৰ নিচিনা ল'ৰাবোৰে ফটো নমৰাকৈ যাব পাৰে? ব'ল আমি চেলফি কপি মাৰিবই লাগিব। বগীবিল ব্ৰহ্মপুত্ৰ পাৰ হৈ ইটো ছাইডে এটা মনোমোহা প্ৰাকৃতিক পৰিৱেশ, চাৰিওফালে কেৱল চাহ বাগান আৰু আমি চাহ বাগানৰ মাজে মাজে শিৱসাগৰলৈ বুলি অতিক্ৰম কৰি আছোঁ। আমাৰ বেছি দূৰ নাই, আমি পামগৈ শিৱসাগৰৰ আমাৰ গন্তব্যস্থান। নমস্কাৰ বন্ধুসকল, মই ৰাজেন তোমালোকক সকলোকে স্বাগতম জনাইছোঁ তোমালোকৰ ইউটিউব চেনেল ডিয়াৰ ব্লগছলৈ। আৰু আছোঁ বৰ্তমান মই এতিয়া শিৱসাগৰ চৰাইদেউ চৰাইদেউ ডিষ্ট্ৰিক্টত আছোঁ। কালি আহিলোঁ, যোৱাকালি আহিলোঁ। ইয়াত আছে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক সমাৰোহ, মানে কেন্দ্ৰীয় সমাৰোহ আছে। চ' কেন্দ্ৰীয় সমাৰোহলৈ বুলি আহিলোঁ। এতিয়া জাষ্ট মৰ্ণিং পাইছোঁহি। চ' চাহ একাপ খাই লওঁ, দেখুৱাই আছোঁ বাকী পৰিস্থিতি আৰু চৰাইদেউ শিৱসাগৰ যি আছে তোমালোকক সকলোকে দেখাবলৈ চেষ্টা কৰিম। লাইক কমেণ্ট শ্বেয়াৰ। চাহ খাই হৈ গ'ল, এতিয়া ৱে টু শিবিৰ। আমাৰ মানে এইটো সৌভাগ্য নে দুৰ্ভাগ্য নাজানো আৰু দেই, আমাক যিটো শিবিৰ দিলে এইবিলাক আৰু এই ঠাণ্ডাত বা কেনেকৈ থাকিম বাৰু? কুঁৱলী ইমান পৰিছে ন, ঠাণ্ডাত কেনেকৈ থাকিম? এইটো বা শিবিৰ হ'ল নে? ইয়াত বা কোনোবা আপোনালোকে হ'ব পাৰিব নে মই হ'ব পাৰিম? অকণ বেয়া হৈছে ন, মানে যিটো শিবিৰ দিছিলে সেইটো নহয়। এতিয়া বেলেগ কলেজলৈ আহিছোঁ, কলেজখনত দিব, কলেজখন দেখাই দিছোঁ। তোমাৰ এইখন কলেজত তোমালোকৰ শিবিৰ দিব, মানে আমাক দিব। ত' কথাটো কি মানে, এতিয়া কালি ৰাতি যিহেতু আমি টোপনি ক্ষতি কৰি আহিলোঁ, টোপনি ক্ষতি হ'ল। চ' আজি এতিয়া অকণ শুব লাগিব, মিটিং আছে গধূলিকৈ। আৰু আজি এতিয়া আমি শিৱসাগৰ চোৱাৰ প্লেন কৰি আছোঁ। যিমানবিলাক ঐতিহাসিক আগতে আছে তোমালোকৰ এতিয়া ভিডিঅ' দিয়ে থোৱা আছিলে, আকৌ আজি চাবলৈ যোৱাৰ কথা আছে। কিন্তু অকণমান সময় শুই লোৱাটো দৰকাৰী, জলপান চলপান খাই আহিলোঁ। এতিয়া কি হ'ল, এতিয়া মই শুম গাড়ীতে গাড়ীতে হ'ব লাগিব আৰু যি নহ'লেও। মানে কি হয়, তাৰ অকণমান হ'লেও কষ্ট হয়। ইমান মানুহ দেখিছোঁ, চব আমাৰ জিলাৰ হয়, নাৰায়ণপুৰ জিলাৰ আমাৰ এজন কিয়ে উপ অধিনায়ক। আৰু আমাৰ এইফালে বাইদেউ আইঅ' চাওঁ চুয়া পিন্ধাই থকা কেইজন। এই আপুনি হাতত বাইদেউ
পৰা আমি চৰাইদেউলৈ মিটিং বুলি আহিছিলোঁ, তথাপিতো চৰাইদেউ আৰু শিৱসাগৰত আহি পেলাই যদি ঐতিহাসিক ঠাইবিলাক যদি চাই নাযাওঁ, এবাৰ চাই গৈছে, তোমালোকক ভিডিঅ' দিছোঁৱে, মানে নিজৰে বস্তু, নিজৰে সম্পদ, অসমৰ সম্পদ, ঐতিহাসিক কিছুমান বস্তু আমি যদি চাই নাযাওঁ কেনেকুৱা হ'ব। চ' এতিয়া চৰাইদেউত আছোঁ, চৰাইদেউ মৈদামটো অকণমান চাই যাওঁ, তাৰপৰা বাকী গোটেই দেখাম, যিমানবিলাক দেখা পোৱা আছে চব দেখাম। ক'ত আছো বা কৈ দিয়ক। ৰংঘৰত আছো অ কৃষ্ণ, আমি এতিয়া কাৰেংঘৰ। এয়া ক'ত আছে গম নাপায়, কাৰেংঘৰত আছে, দেখাই দিছো বস্তু এটা। বিশেষকৈ দৃশ্যটো বহুত ভাল লাগিছে। Through the highways till my shadow turns to sun rays.